আজি যেটো এক্সিডেন্ট হল ইয়াত এইটো মানে আমি শুনামতে এইটো ষ্টুডেন্ট কলেজৰে ষ্টুডেন্ট হয় কিবা এক্সাম দি আহাৰ ফলত এই ডাম্পাৰখনে এখন ডাম্পাৰ আছিল ইয়াত ইখনে এক্সিডেন্ট কৰি মানে স্পট ডেথ কৰি দিলে কি ছোৱালীজনীক বহুত খুব দুখিত এক্সিডেন্ট হোৱাৰ বাবে আৰু দেখি আহিছোঁ ইয়াত মানে স্পীড ব্ৰেকাৰ বনাই থাকে কিন্তু স্পীড ব্ৰেকাৰ গ'লে কোনো কামেই নাই স্পীড ব্ৰেকাৰ কেৱল স্পীড ব্ৰেকাৰৰ নামতে স্পীড ব্ৰেকাৰ হৈ আছে এইটো 3-4টা ৰাস্তাত স্পীড ব্ৰেকাৰৰ খুব প্ৰয়োজন কাৰণ গাড়ীবিলাক চলো হ'লেহে তেতিয়াহে এক্সিডেন্ট নহ'ব এক্সিডেন্ট হোৱাৰ মেইন কাৰণ হৈছে এটা কাৰণ ক'ব লাগিব স্পীড ব্ৰেকাৰ আৰু আজি বেয়া লাগিল দুখ লাগিল খুব এই কলেজৰ মানে ষ্টুডেণ্ট এটা মানে ডেথ হোৱাৰ কাৰণে